নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। পূজা যিহেতু ওচৰ চাপি আহিছে, বেছিদিন নাই, গতিকে আপোনালোকৰ ওচৰত কেইটামান যোৰা লৈ আহিছোঁ। কেনেকুৱা লাগে আপোনালোকৰ কমেণ্টত জনাবচোন। মোৰ চেনেলত যিসকল নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এইটো কথা প্ৰত্যেকটো ভিডিঅ'তে কওঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু প্ৰথম কাপোৰযোৰ দেখুৱাইছোঁ, এযোৰ ব্লু কালাৰৰ ভিতৰত হ'ব। এইটো এৰী কটনৰ হয়। তলৰ ফুলখিনি হোৱাইট কালাৰ আৰু কপাৰ গুণাৰ হ'ব চাদৰখনৰ আঁচলটোত, আৰু ওপৰত তেনেকৈ অকণমান মিডিয়াম চাইজৰ বুটা হ'ব, কপাৰ গুণা আৰু হোৱাইট কালাৰ সূতাৰ এনেকুৱা। আৰু মেখেলাখনৰ ছেম হ'ব এইটো, আৰু 6টা ছাইড পাৰি থাকিবই। ব্লাউজ পিচ থাকিব। মেখেলাখন প্লাছ চাইজৰে হ'ব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1500 টকাতে ল'ব পাৰিব। ভাল লগা যোৰাৰ ভিতৰত যদি পৰে আপোনালোকৰ, তেন্তে সোনকালে স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰিলে হ'ল। মেখেলাখনৰ বুটাখিনিও সেই ওপৰলৈকে থাকিব, অকণমান আঁঠুৰ তললৈকে থাকিব। এইখন খুবেই ধুনীয়া। পিছৰ যোৰাটোলৈ আহিছোঁ। এইটো এটা যোৰা হৈছে, এইটো মেৰুণ কালাৰৰ ভিতৰত হ'ব। কেমেৰাত কিন্তু ৰেড নিচিনা দেখা গৈছে, কিন্তু ৰেড নহয়। আৰু চাদৰখন এনেকুৱা হ'ব, মেখেলাখনো তেনেকুৱাই। চাদৰৰ আঁচল পৰ্চনটোত অকণমান ডাঙৰ ডাঙৰ ফুল থাকিব, আৰু ওপৰত মাজভাগত গোটেই চাদৰখনত সৰু সৰু বুটা থাকিব। আৰু আঁচলটোৰ এই ফুলখিনিৰ কালাৰটো হৈছে ব্লু আৰু স্কাই কালাৰৰ। আৰু মেখেলাখনতো তলৰ পৰ্চনটোত ছেম হ'ব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1500 টকাতে ল'ব পাৰিব। তাৰপিছৰ যোৰাটোলৈ আহিছোঁ। এইটো খুবেই ধুনীয়া যোৰাটো। চাওক, যোৰাটোৰ এখন চাদৰখন হয়। চাদৰৰ ভাগটোত তলৰ পৰ্চনটোত এনেকুৱা থাকিব, আঁচল পৰ্চনটোত এনেকুৱা থাকিব। হোৱাইট সূতা, গ্ৰীণ আৰু য়েল্লোৰ ভিতৰত হ'ব। আৰু ওপৰত তেনেকৈ ছেম কালাৰৰ বুটা থাকিব, ডাঙৰ ডাঙৰ বুটা। আৰু এই কাপোৰযোৰৰ চাদৰখন গেৰ ডিজাইনৰ হ'ব, আৰু এইকেইটা 6টা ছাইড পাৰি থাকিব। আৰু মেখেলাখন এনেকুৱা হ'ব, ছেম হ'ব, ফুলখিনি চাদৰৰ আঁচলৰ নিচিনাই হ'ব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব আমাৰ পৰা মাত্ৰ 1500 টকাতে ল'ব পাৰিব। কাপোৰযোৰ খুবেই ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে তেন্তে ল'ব পাৰিব। আৰু ইয়াৰ পিছৰ যোৰাটোলৈ আহিছোঁ। এইটো হৈছে, এই যোৰাটো খুবেই ধুনীয়া হয়। কটন কেঁচা পাতৰ যোৰাটো হয়, পেৰট গ্ৰীণৰ হ'ব। আৰু আঁচলটোত তেনেকৈ গল্ডেন গুণা আৰু গ্ৰীণ সূতাৰ এনেকৈ কাম কৰা থাকিব। আৰু ওপৰ ভাগত একেবাৰে গোটেই চাদৰখনত সৰু সৰু মণি বুটা এনেকৈ কাম কৰা থাকিব। মেখেলাখনতো ছেম থাকিব। এয়া ফুলখিনি খুবেই ধুনীয়া কাপোৰযোৰ, পিন্ধি আপোনালোকে আৰাম পাব। কটন কেঁচা পাতৰ হয় এইখন, আৰু 6টা ছাইড পাৰি থাকিবই, আৰু ব্লাউজ পিচ থাকিব এটা। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে ল'ব পাৰিব মাত্ৰ 3500 টকাতে ল'ব পাৰিব। আৰু ইয়াৰ পিছৰ যোৰাটোলৈ আহিছোঁ। এইটো এটা খুবেই ধুনীয়া কালাৰটো, চাওক খুব ধুনীয়া কালাৰটো। এইযোৰ হৈছে নুনি কটনৰ ভিতৰত হ'ব। আৰু এইখন চাদৰখন আৰু এইখন মেখেলাখন হ'ব। ফুলখিনি খুব এটা হেভি নহয়, চিম্পুলৰ ভিতৰতে হ'ব। এইখিনি চাদৰখনৰ তলত ৰেড আৰু ব্লু সূতাৰ এনেকৈ কাম কৰা থাকিব। আৰু মেখেলাখনতো ছেম থাকিব, আৰু গোটেই গাতে সৰু সৰু বুটা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2250 টকাতে ল'ব পাৰিব। যোৰাটো দেখুৱাইছোঁ। এইটো এটা লাইট কালাৰৰ ভিতৰত হ'ব, লাইট গ্ৰে কালাৰৰ ভিতৰত হ'ব। আৰু এইযোৰ নুনি কটনৰ ভিতৰতে হ'ব। আৰু এই কাপোৰযোৰৰ এইখন চাদৰখন আৰু এইখন মেখেলাখন, চাদৰখনত তলৰ ভাগটো, আঁচলৰ ভাগটোত ৰেড সূতাৰ থাকিব। এইখিনি গোটেইখিনি মেখেলা আৰু চাদৰ গোটেইখিনিত অকল ৰেড সূতাৰ এনেকৈ কাম কৰা থাকিব। চাদৰখনতো এনেকৈ ৰেড সূতা, তলৰ ফুলখিনি, আৰু ওপৰত মাজত ৰেড সূতাৰে এনেকৈ বুটা থাকিব। মেখেলাৰ তলতো তেনেকৈ ৰেড সূতাৰে থাকিব। আৰু ইয়াৰ লগত 6টা ছাইড পাৰি আৰু ব্লাউজ পিচ থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2250 টকাতে ল'ব পাৰিব। ইয়াৰ পিছত যোৰাটো চাওক। এইটো খুবেই ধুনীয়া। এইটো এৰী কটনৰ ভিতৰতে হ'ব। এইটো ৰেড কালাৰৰ ভিতৰত হ'ব। আৰু ইয়াত গল্ডেন গুণা কাম কৰা আছে চাদৰখনৰ আঁচলটোত, আৰু ওপৰত এই বুটাকেইটাও গল্ডেন গুণাৰ কাম কৰাই আছে। ৰেড কালাৰটো সকলোৰে প্ৰিয় কালাৰ হয়, গতিকে আপোনালোকৰ যদি ভাল লগা যোৰাৰ ভিতৰত পৰে তেন্তে ল'ব বিচাৰে ল'ব পাৰিব। আৰু এৰী কটনৰ কাপোৰ পৰিধান কৰিবলৈ আৰামদায়ক হয়। গৰম ঠাণ্ডা সকলো সময়তে আপোনালোকে পৰিধান কৰিব পাৰে। এই কাপোৰযোৰ ইয়াত 6টা ছাইড পাৰি থাকিব, ব্লাউজ পিচটো চিম্পুল থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 1550 টকাতে ল'ব পাৰিব। আন এটা যোৰা লৈ আহিছোঁ। এইটো এৰী কটনৰ ভিতৰতে হ'ব, ব্লেক কালাৰত চিলভাৰ গুণা কাম কৰা আছে। চাদৰখনৰ আঁচলটোত চিলভাৰ গুণা আৰু ৰেড সূতাৰ এনেকৈ মিনা কৰা থাকিব। খুব ধুনীয়া ফুলখিনি, কামখিনি খুবেই ধুনীয়া হয়। আৰু ওপৰ ভাগত এনেকৈ সৰু সৰু বুটা থাকিব, ৰেড আৰু চিলভাৰ গুণাৰ এনেকৈ বুটা থাকিব। আৰু মেখেলাখনো ছেম হ'ব। ফুলখিনি খুবেই ধুনীয়া কাপোৰযোৰ, ব্লেকৰ ভিতৰত হ'ব।
আৰু ইয়াৰ লগত 6টা ছাইড পাৰি আৰু ব্লাউজ পিচটো থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1550 টকাতে ল'ব পাৰিব। চাওক কাপোৰযোৰ খুবেই ধুনীয়া হয়, ব্লেকৰ ভিতৰত হ'লেও খুব ধুনীয়া, কামখিনি খুব ধুনীয়াকৈ কৰা হৈছে এই কাপোৰযোৰত। ইয়াৰ পিছৰ যোৰাটো চাওক, এইটো খুবেই ধুনীয়া হয়। এইটো কপাৰ গুণাৰ কাম কৰা থাকিব চাদৰখনৰ আচল ভাগটোত। আৰু এইকেইটা 6টা ছাইড পাৰি থাকিব, এই 6টা ছাইড পাৰি আৰু এইখিনি কপাৰ গুণাৰ কাম কৰা থাকিব। খুব ধুনীয়া কাপোৰযোৰ, ব্লু কালাৰৰ ভিতৰত হ'ব। চাদৰৰ আচলটোৰ নিচিনাকৈ মেখেলাখনতো তেনেকৈ থাকিব, কপাৰ গুণাৰে কাম কৰা ফুলখিনি আৰু ৰেড সূতাৰ এনেকৈ মিনা কৰা থাকিব। চাদৰৰ আচল ভাগটোতো আৰু মেখেলাখনতো তেনেকৈ তলৰ ভাগটোতো তেনেকৈ থাকিব। আৰু চাদৰখনৰ গোটেই সৰু সৰু বুটা থাকিব। আৰু এই কাপোৰযোৰ হৈছে ষ্টেপল কটনৰ ভিতৰত হ'ব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1500 টকাতে ল'ব পাৰিব। খুবেই ধুনীয়া কাপোৰযোৰ, ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব।